আমি সকলোৱে জানো যে এটা বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ ইয়াতে থকা মাদ্ৰাছাখন চৰকাৰ আৰু ৰাইজে মিলি আমি ভাঙি দিবলগীয়া হৈছিল। শিক্ষানুষ্ঠানত যিহেতু ল'ৰা ছোৱালী পঢ়ে, গতিকে আমি নিবিচাৰো যে শিক্ষানুষ্ঠানখন সদায় এনেকুৱা পৰিৱেশত থাকিব লাগে। ইয়াক যাতে আৰু সুন্দৰ কৰি সজাই পৰাই তুলিব পাৰি, তাৰ বাবে মই আপোনালোকৰ ইয়াৰ মাজত আহিছো। মোৰ উদ্দেশ্যটো হ'ল এটাই যে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক আমি যদি ভাল কৰি পঢ়াওঁ, এই গাঁৱৰ পৰা আমি ডাক্তৰ কৰিব পাৰো, ইঞ্জিনিয়াৰ কৰিব পাৰো, আৰু আমাৰ ল'ৰা ছোৱালীৰ বহুতখিনি ক্ষমতা লুকাই আছে। সেইবাবে মই আপোনালোকক এটা অনুৰোধ কৰিব আহিছো, আপোনালোকে যাতে আমাক সহায় কৰে। আপোনালোক আৰু আমাৰ সহযোগত আমি যাতে ইয়াত ভাল স্কুল এখন খুলিব পাৰো, আৰু যিখিনি মানুহে নিজে কমি শিক্ষা ল'ব খোজে তেওঁলোকৰ ব্যৱস্থাটো কোনো অসুবিধা নাই, কিন্তু মেইনলি আমাৰ এইটো লক্ষ্য হ'ব লাগে যে ইয়াৰ ল'ৰা ছোৱালীয়ে যাতে ইয়াতে গাঁৱতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ভাল লাইনত যাব পাৰে। সেইবাবে আপোনালোকে ডিচি মহোদয়ৰ লগত কথা পাতি এটা সুস্থিৰ সিদ্ধান্ত যাতে আহে, তাৰ বাবে মই অনুৰোধ জনাবৰ কাৰণে ইয়ালৈ আহিছিলো। আমাৰ যিসকল গুণী জ্ঞানী ইয়াত ব্যক্তি আছে, সকলোৱে আমাক সহযোগিতা কৰাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছো। আৰু আপোনালোকেও জানে যে আমাৰ ইয়াত মাদ্ৰাছাখন ভঙাৰ আগতে কি হৈছিল, কি নাই হোৱা, আপোনালোকৰ লগত প্ৰশাসনে আলোচনা কৰিছিল, আৰু আলোচনা